এফে শাসন কৰিছে, লুণ্ঠন কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, আমাৰ মা দেউতাসকলক ঠগাইছে। এই কাৰণে BPF-কে কৈছে। বিজেপিয়ে শাসন কৰিলে হয় বিজেপিক ক'লো হয়, কংগ্ৰেছে শাসন কৰিলে কংগ্ৰেছক ক'লো হয়, UDF-এ শাসন কৰিলে UDF-ক ক'লো হয়, AGP-য়ে শাসন কৰিলে AGP-কে ক'লো হয়। এতিয়া 17 বছৰ BPF-এ শাসন কৰিছে, লুণ্ঠন কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, আমাৰ মা দেউতাসকলক ঠগাইছে। এই কাৰণে BPF-কে কৈছোঁ। ৰাজ্যত কংগ্ৰেছো আছিল, ৰাজ্যত বিজেপিও আছিল। গতিকে ৰাজ্যত কংগ্ৰেছ, ৰাজ্যত বিজেপি, কিন্তু ইয়াত BPF আছে। গতিকে আজি ইয়াত ইলেকশ্যন হৈ আছে কাউন্সিলৰ। এই কাউন্সিলৰ ক্ষেত্ৰত আজি যোনে শাসন কৰি আছে তাকে মই কৈছোঁ, কালি যদি এছেম্বলিৰ কথা ক'ব লগা হয় তাত ৰাজ্যৰ কথা ক'ম, নেশ্যনেল লেভেলৰ কথা ক'ব লাগিলে নেশ্যনেলত যোনে ৰুলিং কৰি আছে তাৰ কথা ক'ম। দেখা গৈছে যে মহিলাৰীয়ে BTR চুক্তি সন্দৰ্ভত কৈছে যে একাংশ NDFB নেতা আৰু তেওঁক অন্ধকাৰত ৰাখি BTR চুক্তি কৰা হৈছিল বুলি তেওঁ এটা অভিযোগ আনিছে। তেনেহ'লে হাগ্ৰামা মহিলাৰী নেতাই নহয়। নেতা যদি অন্ধকাৰত থাকে কিহৰ নেতা হ'ল? নেতাটো অন্ধকাৰত থাকিব নোৱাৰে, নেতা সদায় আগত থাকে। তো আজি হাগ্ৰামা মহিলাৰে নিজৰ ওপৰতে প্ৰশ্ন কৰক, তেখেত নেতা হয় নে নহয়? নেতা যদি হয় তেখেতে অন্ধকাৰত থাকিব নোৱাৰে, আৰু অন্ধকাৰত যদি আছে তেখেতে নেতা নহয়। दिनै आरो BJP-नि जिफोर माने 5 बोसोराव खामानि मावगोन होनना प्रतिश्रुति लादों बे मिसा बाथ्रा। मानोना बेवहाय थानाय जायफोर BPF-नि लुन धुन खालामना थानाय मानसिफोरा बै BJP-आव थांनो, बै BJP-आव थांनाय मानसिया मामोन, बै 17 बोसोराव मा मावदोंमोन, आरो बिथांमोनानो सोबख'नानै नासयनानै गादबनानै दायो बैजों बारदों। बारनायनि कारना जाहैबाय बेनो कारना जे बिथांमोना UPPL आरो UPPL जे सरकार फैगोन बिनि थाखाय गिनानै बिथांमोना मा खालामदों, गावसोरो जेलाव जाजानो गिनानै BJP-आव बारदों। आरो बेबायदि हिसाबै BJP-आव मोनसे परिबर्तन फैया दिनैनि तारिखाव जों रोखा नुदों। बेवहाय जेसेबां BPF-नि मानसिफोर नेताफोर दंमोन ओरै फैदों, दायो जेसेबां भटारफोर दङ बयबो खौसे जानानै जोंनि UPPL सरकारखौ माने दाहोनो थाखाय बयबो आइ आफा रायजो राजाफ्रा बाहागो लादों।